বাহিনী এতিয়া সকলো জাতি জনগোষ্ঠীৰ কাৰণে পচা কণী নিচিনা, পচা কণী গেলা ডিম নিচিনা। গতিকে কোনো সিহঁতক ছাপৰ্ট নকৰে। ইয়াত চালানী হয় নে লোকেল হয়, আমি দিম নে হাগ্ৰামাৰ নিচিনা গেলা দিম, পচা দিম, সেইটো 22 তাৰিখে গম পোৱা যাব। ফ্লাইং কিছ নহয়, হাগ্ৰামাই সকলো লিডাৰসকলক, BPF লিডাৰবিলাকক ফ্লাইং কিক, বিশেষকৈ মুছলমানবিলাকক ফ্লাইং কিক দিছিলে। মানে ব্ৰিটিছসকলে কয় কিছ এণ্ড কিক পলিচি, এই কিছ এণ্ড কিক পলিচিক মুছলমানসকলৰ ওপৰত হাগ্ৰামাই ব্যৱহাৰ কৰিছিল। আজি হাগ্ৰামাই যে মুছলমানসকলক ফ্লাইং কিক কৰিছে, আমাৰ হাগ্ৰামাই যে হিন্দু মুছলমান পাৰ্থক্য আনি পেলাই ভাৰতীয় নাগৰিকবিলাকক ফ্লাইং কিক কৰিছে, ইয়াৰ পৰিণামটো ভুগিবলৈ গৈ আছে। হাগ্ৰামা ডাঙৰীয়াও কাম্পাৰ এগেইনষ্টত থিয় দিছে। মই আপোনাক স্পষ্ট ভাষাৰে কৈছোঁ, আজিৰ যি 14 নং চিৰাংদুৱাৰ সমষ্টি, এই চিৰাংদুৱাৰ সমষ্টিত কাম্পাৰ বৰগীয়াৰী হাগ্ৰামাৰ এগেইনষ্টত কেতিয়াও কেম্পেইন কৰিব লগা নহয়, কিয়নো তাত 90% UPPL দল ছাপৰ্ট আছে। নিচিমা ব্লক UPPL দলৰ নেতৃত্বত আমাৰ নাঙলভঙা VCDC বা প্ৰাইমাৰীৰ VCDC প্ৰাংগণত আমাৰ এটা সজাগতা সভা আৰু আদৰণি সভা আজি লৈছিলে। সেই আদৰণি সভাত আমাৰ নাঙলভঙা অঞ্চলৰ হাজাৰ হাজাৰ হিন্দু, মুছলমান, বড়ো, আদিবাসী, সান্তালী আৰু কি কয় নেপালী জনগোষ্ঠীৰ মানুহবিলাকে আহি মোক আদৰি লৈছে। তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যে UPPL দলে এইবাৰ 40টাৰ ভিতৰত 32টা শাসন লৈ পেলাই আমি আকৌ এবাৰ কি কয় BTCত UPPL দল হিচাপে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম, এই বস্তুটো আজি আমি প্ৰমাণ পাম। কিয়নো যোৱা 17 বছৰ আৰু 5 বছৰ, এই 17 বছৰ আৰু 5 বছৰ আমাৰ এই 16 নং কি কয় নিচিমা ব্লকটো হাতত আছিল। BPFে যে হিন্দু মুছলমান বিভাজন আনি পেলাই আৰু বড়ো অনাবড়ো বিভাজন আনি পেলাই আমাক মানে নৰকৰ যন্ত্ৰণাত ভুগিবলৈ দিছিলে, এই কথাটো আমাৰ সকলো ৰাইজে পদে পদে বুজি পাইছে। আৰু আজি দলে বলে হাতে হাত ধৰি পেলাই মাৰ বান্ধি ওলাই আহি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত আমাৰ UPPL দলক ছাপৰ্ট কৰিবলৈ আহিছে, সেইটো আমাৰ বহুত ভাল ছিগনেল। চাওক, মই 16 নং 14 নং 14 চিৰাংদুৱাৰক মই কি কয় কাম্পা বৰগীয়াৰী ডাঙৰীয়াক ছেক্ৰিফাইচ কৰিছোঁ, কিয়নো আমাৰ মানৱতাৰ কথা, কিয়নো আমি সকলো লিডাৰসকলক লৈ পেলাই বড়ো জাতি গঠন আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই সমন্বয়েৰে শান্তিৰে এটা নতুন সমাজ গঢ়িবৰ কাৰণে আমি প্ৰস্তুত হৈছিলোঁ। আমি আজি আমাৰ UPPL দলে কাম্পা বৰগীয়াৰী ডাঙৰীয়াক দেবেগাঁও সমষ্টি আৰু চিৰাংদুৱাৰ সমষ্টিক কি কয় কাম্পা বৰগীয়াৰী ডাঙৰীয়াক আমাৰ UPPL দলে এৰি দিছে, দায়িত্বভাৰ দিছে। আজি এইখিনিতে হাগ্ৰামা ডাঙৰীয়াও কাম্পাৰ এগেইনষ্টত থিয় দিছে। মই আপোনাক স্পষ্ট ভাষাৰে কৈছোঁ, আজিৰ যি 14 নং চিৰাংদুৱাৰ সমষ্টি, এই চিৰাংদুৱাৰ সমষ্টিত কাম্পাৰ বৰগীয়াৰী হাগ্ৰামাৰ এগেইনষ্টত কেতিয়াও কেম্পেইন কৰিব লগা নহয়, কিয়নো তাত 90% UPPL দল ছাপৰ্ট আছে। নহয়, চাওক ফ্লাইং কিছ নহয়, হাগ্ৰামাই সকলো লিডাৰসকলক, BPF লিডাৰবিলাকক ফ্লাইং কিক, বিশেষকৈ মুছলমানবিলাকক ফ্লাইং কিক দিছিলে। মানে ব্ৰিটিছসকলে কয় কিছ এণ্ড কিক পলিচি, সেই কিছ এণ্ড কিক পলিচিক মুছলমানসকলৰ ওপৰত হাগ্ৰামাই ব্যৱহাৰ কৰিছিল। আজি হাগ্ৰামাই যে মুছলমানসকলক ফ্লাইং কিক কৰিছে, আমাৰ হাগ্ৰামাই যে হিন্দু মুছলমান পাৰ্থক্য আনি পেলাই ভাৰতীয় নাগৰিকবিলাকক ফ্লাইং কিক কৰিছে, ইয়াৰ পৰিণামটো ভুগিবলৈ গৈ আছে। 22 তাৰিখেলৈকে আপোনালোকক 25 তাৰিখে ৰিজাল্ট ওলাব। 25 তাৰিখে হাগ্ৰামাই 2টা চিটতো হাৰিব, দেবেৰগাঁৱতো হাৰিব, 14 নং চিৰাংদুৱাৰতো হাৰিব। আমি কৈছোঁ, আমি UPPLে কৈছোঁ 40টাত 32টা আমি জিকিম হাগ্ৰামাক বাহিনীক। হাগ্ৰামাটো 2টাতো আমি হাৰামেই, তথাপিও ডেমক্ৰেচি হিচাপে আমাক কি পজিশ্যনৰ প্ৰয়োজন হয়, গতিকে আমি 5টা চিটটো BPFক দি পেলাই ডেমক্ৰেচিটো আমি ৰক্ষা কৰিব বিচাৰিছোঁ। চাওক, আমাৰ অসমীয়াৰ এটা কথা কয়,
যে এজনী চৰায়ে মুৰ্গীয়ে কণী পাৰি ডিম পাৰি পেলাই ল'ব লৈ থকা সময়ত ডিমবিলাক যেতিয়া ঘোলা হৈ যাব গেলা হৈ যাব গেলি যাব তেতিয়া এই মুৰ্গীজনীয়ে গেলি যোৱা বা বেয়া হৈ যোৱা ডিমটো পচি যোৱা ডিমটো পেলাই দিয়ে আৰু যিখিনি পোৱালি দিব পাৰে ডিম সেইবিলাককে আদৰ কৰে হাগ্ৰামা বাহিনী এতিয়া সকলো জাতি জনগোষ্ঠীৰ কাৰণে পচা কণী নিচিনা পচা কণী গেলা ডিম নিচিনা গতিকে কোনো সিহঁতক ছাপৰ্ট নকৰে ইয়াত চালানী হয় নে লোকেল হয় আমি ডিম নে হাগ্ৰামাৰ নিচিনা গেলা ডিম পচা ডিম সেইটো 22 তাৰিখে গম পোৱা যাব নিচিমাটো মই কেম্পেইনেই কৰা নাই নিচিমাত আমাৰ ব্লক প্ৰেচিডেণ্ট আছে ব্লকৰ লিডাৰবিলাক আছে সকলো জাতি জনগোষ্ঠী ইউনাইটেড হৈ আছে নিচিমাত আমাৰ কেম্পেইন কৰিব লগা নাই জেমছে পাগলা নিচিনা ইফালে ঘূৰি আছে জেমছে গোন্ধাই গৈছে গেলা পচা কণী নিচিনা হৈ গৈছেতো পচা কণীনো আৰু আমাক সমাজত কিয় লাগে তাকতো আমি পেলাই দিয়ে বড়ো সমাজত এটা নিয়ম আছে পচা কণীটো হয় অনলাংখিৰ লগত খাব নহ'লে আমি দোলত দলিয়াই দিব থেংক ইউ নহয় আমি বাছি 5জন একেবাৰে জাম্বা BPFক আমি জিকাব বিচাৰিছোঁ একেবাৰে জাম্বা BPFক এনেকুৱা বুৰ্বক BPFক আমি জিকাম 5জন বাকীটো চব হৰাই দিম তুই জাম্বা হাগ্ৰামাই 20টা পায় নেকি 5টা পাব BPF জাম্বাই